আজি ৰাতিপুৱাই আমাৰ ঘৰত আছে আলহী। কোন আলহী দেখায়ো যাম আৰু কৈও যাম। মাথো ভিডিঅ'টো আপোনালোকে অকণমান ধৈৰ্য ধৰি শেষলৈকে চাই যাব। বৰ বেছি দীঘল ভিডিঅ' নহয় যিহেতু, সেইবাবে আটাখিনি মায়ে ধুনীয়াকৈ মাৰি দিলে আৰু মই লুচিখিনি ভাজি গৈছোঁ। সেইকাৰণে আপোনালোককো অকণমান দেখাইছোঁ। অকল আলহীক দেখালেতো নহ'ব ন, গোটেইখিনিয়ে দেখাম বোলো। বৰ বিশেষ যদিও একো নাই, আৰু আলহীক দেখালেও আপোনালোকেতো গম নাপাব। সেইকাৰণে শুনক মই কৈ দিছোঁ। আমাৰ খুৰা ছোৱালী বিয়া হ'ল, আঠমঙলালৈ আহিছে। আৰু আঠমঙলালৈ আহিলে যিহেতু নিয়ম আছে মান ধৰিবলৈ অহা, সেইকাৰণে যিহেতু মা দেউতা তাইৰ বৰ্তাক আৰু বৰমাক হয়। লুচিখিনি বনাই আকৌ মা দেউতাৰ বাবে শুকান ৰুটি বনালোঁ। এতিয়া মা দেউতাই নদৰা কইনাক আশীৰ্বাদ দিয়া দেখাওঁ আপোনালোকক একেবাৰে প্ৰথমৰ পৰাই। করুণাময় রাম করুণাময় করি কৃপা নমো নমো নাৰায়ণ প্ৰসন্ন হৰিক হৰি কৰিয়ক মই নিজান আপোনাৰ মহিমা আপুনি জগত কৰি প্ৰভু আপুনি জীৱক কৰা পৰিত্ৰাণ প্ৰভু জীৱক কৰা পৰিত্ৰাণ কৃষ্ণ ঘৰখন সংযুক্ত জীৱনটোত প্ৰভু আপুনি অনাগত দিনত আহিব লগা যদি কিছু বিঘিনিও আছে প্ৰভু করুণাময় ৰাম করুণাময় কৰি কৃপাজনৰ উচিত আছে। তুমিহে ৰাম প্ৰভু কৃষ্ণৰ অসৰ কৃপাৰ নিধি তোমাৰ বিনা প্ৰভু নাহিকে সিদ্ধি তোমাৰ কৃপাহে প্ৰভু কৰিছোঁ আৰু অৰুণ চৰণ তলে প্ৰভু দিয়ে পাবা প্ৰভু অৰুণ চৰণ তলে প্ৰভু দিয়ে পাবা। অনাগত দিনত যদি কিবা ৰাহু কেতু শনি গ্ৰহ ক'ৰবাত বেলা বিঘিনি আছে, সেইখিনি প্ৰভু আপুনি নিলগত মানিয়ে প্ৰসন্ন হৈ কৃপা কৰি প্ৰভু দীৰ্ঘায়ু কামনা কৰিছোঁ প্ৰভু। আমাৰ নতুন জোৱাই বনি যায়। আলহী যোৱাৰ পিছতে খুৰীৰ লগত বহি ৰ'দতে এসোপামান লেকচাৰ দিলোঁ। আৰু তাৰপিছতে পেটটোৱে আকৌ মোক ইঙিত দি আছে নহয়, কেনেকৈনো ৰখি থাকোঁ। সেই বুলি একেবাৰে ধুনীয়াকৈ যোগাৰ কৰি ল'লোঁ। এয়া আকৌ বৌহাতৰ বনৰীয়া কচু আৰু জালুকীয়া, এইফালে মাংস, ৰঙালাও বাকলি, আলু ওলকবি ভাজি, লগতে অকণমান ঘৰত বনোৱা মচু আৰু আলু দালি। আজি বনোৱা কোনোৱাবোৰ বৰ বিশেষ দেখাই নাথাকিলোঁ আৰু দেই, সদায় যিহেতু দেখাই থাকোঁ। তাৰ মাজতে ঘৰৰ কামখিনি অকণমান দেখাই দিছোঁ। কিমান দূৰনো আগবাঢ়িছে, আগবঢ়া মানে কি ভাঙিয়ে হোৱা নাই আৰু বহুত সময় লাগিছে যিহেতু। ইমান যে কষ্ট হৈছে নহয় মানুহবোৰৰ, কিন্তু উপায়ো নাই। প্ৰথম যে বনাওঁতে কিমান ধুনীয়াকৈ বনাইছিলে ন, আৰু এতিয়া চাওকচোন কিমান বিশৃংখল হৈ পৰিছে, ভাঙি টুকুৰা টুকুৰ কৰি পেলাইছে। সঁচাই বৰ দুখ লাগে, কিন্তু উপায় নাই। ইফালে আকৌ দেখাব লৈছোঁ উপহাৰ। ইফালে প্ৰথম একদম তামোল পানেই দেখাইছোঁ আৰু দেই, যিহেতু অসমীয়াৰ বটাত তামোল পাণ মেইন। ইফালে এইযোৰ মেখেলা চাদৰ মাক দিছে আৰু ফটোখন চাই গম পাইছে নহয় আৰু কাপোৰযোৰ কেনেকুৱা হ'ব, মানে ডিজাইনটো আৰু। এইফালে এইযোৰ সাজ দিছে দেউতাক। অকণমানকৈ হ'লেও দিনটোৰ যি হ'ল গোটেইখিনিয়ে দেখালোঁ। আজি ভিডিঅ'টো ইমানতে সামৰি দিছোঁ দেই।